বট্টদুৱাৰ চলাপথত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত শিশু মহিলাসহ 5জনকৈ লোকৰ। নগাঁৱৰ এখন চিকিৎসালয়ৰ পৰা আহি আছিল এটা পৰিয়াল। ৰামপুৰৰ মিনাৰা খাতুন নামৰ মহিলাগৰাকীৰ লগতে পৰিয়ালৰ কেইবাজন লোক ঘৰলৈ আহি থকা অৱস্থাত বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই দ পুখুৰীত পৰে। উক্ত বাহনখনৰ নম্বৰ আছিল AS02AB2761। আমি পুনৰবাৰ জনাইছোঁ বাহনখনৰ নম্বৰ AS02AB2761। ইতিমধ্যে স্থানীয় ৰাইজে 5জন লোকক সংকটজনক অৱস্থাত উদ্ধাৰ কৰি প্ৰেৰণ কৰিছে চিকিৎসালয়লৈ। ঘটনাস্থলীত বট্টদুৱাৰ আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনাগ্ৰস্ত বাহনখন উদ্ধাৰ কৰে। তেতিয়া মই তাৰ পৰা শুনি দৌৰি আহিছোঁ। অহাৰ পিছত এইখন তাত দেখিছোঁ গাড়ীটো পানীৰ তলত গৈ আছে। আমি কেইজনমান মানুহে মিলি গাড়ীটো গ্লাছটো ভাঙিছোঁ, ভৰিৰে গুচাই হেৰি কৰি ভাঙিছোঁ। ভাঙাৰ পিছত মানুহখিনি টানি আমি উদ্ধাৰ কৰিছোঁ। 6টা মানুহ উদ্ধাৰ কৰিছোঁ মই। 6টা মানুহ? অঁ, 5টা মানুহ। আমি খবৰ এটা পাইছোঁ যে ইয়াত চলাপথাৰত এখন সৰু গাড়ী এক্সিডেণ্ট হৈছে, মানুহজন অলপ গুৰুতৰ জখম হোৱা বুলি খবৰ আছে। লগে লগে আমি আহিলোঁ। পাব্লিকে শুনিছোঁ যে তেওঁলোকে ইতিমধ্যে আমি আহিবৰ আগতে জখমীখিনি এম্বুলেঞ্চে পঠাই দিলে। তাৰে এজনৰ অলপ বেছি জখম, তাৰে 2জনমানৰ নাম আমি সংগ্ৰহ কৰিছোঁ আৰু বাকী নাম সংগ্ৰহ কৰিব পৰা নাই। আৰু গাড়ীখন ইতিমধ্যে ওচৰতে থকা পুখুৰীত পৰি আছে, উঠাব পৰা নাই। আমি ক্ৰেন চেন ব্যৱস্থা কৰিছোঁ, আহিলে গাড়ীটো উঠাম। মেডিকেলৰ পৰা আহি আছিল নেকি মানুহকেইজন? মানুহকেইজন শুনিছোঁ যে এজনৰ কিবা অপাৰেশ্যন হৈছিল নেকি, মেডিকেলৰ পৰা ভাড়া লৈ আহিছে চাগে, নিজা গাড়ী লৈ সৰু গাড়ী লৈ আহোঁতে ঘটনাটো ঘটিছে। বট্টদুৱাৰ পৰা ইমামুল ইছলামৰ ৰিপৰ্ট, টাইম 18 নিউজ অসম।